আমি তেজপুৰ যাব ওলাইছোঁ। বাৰ্থডে আছে আজি, বাবাটোৰ বাৰ্থডে। সি গম নাপায় আমি যাম বুলি। আমি 4জনী যাম। বুবু ফালে বা আৰু এজনী যাব। এতিয়া আমি গাড়ীলৈ ৰৈ আছোঁ, গাড়ী অহা নাই। 7টা 20ত পাবহি। 7টা 20ত ইয়াত পাবহি গাড়ী। তাৰপিছত যাম আৰু দেখুৱাই থাকিম। এতিয়া গৈ আছোঁ তেজপুৰ। গৈ গৈ আমনি লাগি গৈছে। পিজি পাই গ'লোহি। হাই, বাবাটোক ছাৰপ্ৰাইজ দিম এতিয়া। ছাৰপ্ৰাইজ দিব আহিছে। বাৰ্থডে দিনাখন ৰাহুল মনে মনে এবাৰ লাগিছিল আহিব বুলি। মাহঁতে ছাৰপ্ৰাইজ দিছে। তোক কেনেকুৱা লাগিছে কোৱা আগত। এভেইলেবল কেণ্ডেল হৈ গৈছে। থৈ দিয়া, কাৰেণ্ট গ'লে জ্বলাই ল'বা পঢ়িবলৈ। মেজিক কেণ্ডেল হয়। হেৰিয়ে নাহিব। ফেনখন অফ কৰি হ'ব গোটেইকেইটা বাৰ্থডে পাৰ্টি হৈ গ'ল। এতিয়া আমি যাম মহাভৈৰৱ মন্দিৰ। সেইজনী ওলাইছে। এজনী ফোন খুচৰি আছে। মই ভিডিঅ' বনাই আছোঁ। আমি এতিয়া মহাভৈৰৱ মন্দিৰ যাম। আমি এতিয়া মহাভৈৰৱ মন্দিৰলৈ যাম। আপোনালোককো লগত লৈ যাম। ইমান গৰম লাগিছে, बच्चा चुली पूरा बंद। খোজকাঢ়ি খোজকাঢ়ি আহি আছোঁ। पूरा पैदल हम लोग जा रहे हैं महाभैरव मंदिर। এইটো মহাভৈৰৱ মন্দিৰ। আমি আৰু বেছি দূৰ নাই। আলহী আৰু ইহঁতৰ পিজিৰ ওচৰতে। এতিয়া আমি আহি আহি মহাভৈৰৱ মন্দিৰৰ ওচৰ পালেহি। আৰু এইবিলাকত ফল মূলৰ আৰু ধূপ চাকি এইবোৰ দোকান থাকে। কিন্তু এতিয়া আমি অহা দেৰি হ'ল, যিহেতু আবেলি হ'ল, সেইবাবে এতিয়া বন্ধই হ'ল আৰু দোকানবোৰ। ইয়াত মেইন গেটখন, আৰু মেইন গেটখন খোলা নাথাকে বাবে আমি ছাইডতে সোমাইছোঁ।
এতিয়া আমি মহাবীৰৰ পৰা যাব লৈছোঁ। তুলি মেলি ভিডিঅ' কৰি আছোঁ। পুৰা চুলি তুলি মেলি লৈছোঁ। মোৰ চুলিখিনি ইমান দীঘল। মোৰখিনি চুটি। এতিয়া আমি মন্দিৰ চাই আহি আছোঁ। এতিয়া গৈ আছোঁ ৰুমলৈ। এতিয়া ৰুমলৈ গৈ আছোঁ। এজনীতো পুৰা এইজনী পুৰা ভাগৰি মানে অকল বহিয়ে আছে। আমি পুৰা ফটো মাৰিছোঁ। তাই নাই, পুৰা বহি আছে আৰু। চ' এতিয়া গৈ থাকোঁ খোজকাঢ়ি কাঢ়ি। মাস্কখন মৰা নাই বাৰু। এতিয়া আমি যাওঁগৈ সিহঁতৰ পিজি পৰা। বাই 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 বাই। সিহঁতৰ পিজ্জা আহিছে। আমি পিজিত আছো। এয়া এতিয়া পিজ্জা আনিছে। পিজ্জা শ্ল' মোশ্যন দিম ন দেখাই দে। কোন হয় অঁ ভিডিঅ' কৰি কোন হয় হেনো আমি দাদাৰ ৰুমলৈ আহিলোঁ। তাৰপৰা এতিয়া আমি অগ্নিগড় চাবলৈ যাওঁ। অগ্নিগড় চাবলৈ যাওঁ। তাৰ বব বা এইফালে আৰু আগত গৈ আছে ইজনী ভিডিঅ' বনাই বনাই। এজনী মণ্টি, চশমা পিন্ধা মণ্টি। অগ্নিগড় গেট। এতিয়া টিকেট কাউণ্টাৰলৈ যাওঁ, কিমান টাইমলৈকে খোলা থাকে সুধোঁ। আৰু চাইনবৰ্ডৰ মতেতো 6:30লৈকে খোলা থাকে, কিন্তু এতিয়া ক'ভিডৰ কাৰণে চাগে সম্ভৱ সোনকালে বন্ধ কৰিছে। 5:30 বুলি ক'লে। আমি আহি পাওঁতেই 5:14 হৈ গ'ল আৰু 16 মিনিট আছে। গতিকে আমি নোসোমালোঁ আৰু ওপৰলৈ উঠোঁতেই আমাৰ শেষ হ'ব টাইম। অগ্নিগড়লৈ আহিছিলোঁ। অগ্নিগড় 5:30 বন্ধ কৰিব, সেইকাৰণে আমি এতিয়া যাওঁ গণেশ ঘাট। এয়া আহি গণেশ ঘাটৰ ওচৰত পাইছোঁহি। আপোনালোকে চাই যাওক, দেখুৱাই গৈছোঁ সকলোবোৰ। গণেশ ঘাট পালোহি। গণেশ ঘাট ইমান মানুহ, গোটেই মানুহ ভৰ্তি। নামি যাওঁ নেকি এফালে? গণেশ ঘাটৰ পৰা আহি আছোঁ। আমি আহিছোঁ ফুচকা খাবলৈ। ফুচকা খাম এতিয়া। ফুচকা খাম। খাম, চবেই খাম। ববাই খাব নাই? খাই মই এটা খাম। মই চবতকৈ বেছিকৈ খাম। খা। আহিলোঁ। এয়া গণেশ ঘাটৰ গণেশ মন্দিৰ। গেটখন গণেশ ঘাটৰ গেট।
আমি আহি আছো এইবিলাক পেডেলা ৰে কল পাৰ্কৰ কাষে কাষে আহি আছো কপল চাই চাই আমি খোজকাঢ়ি আহি আছো এনে খোজকাঢ়ি গাড়ী ঘূৰিছো গোটেই সোপা গোটেই সোপা মানে ধুনীয়া আহিছে আমি ৰুমলৈ গৈ আছো আমি নিমাখনৰ নিচিনাকে মিলি আহিছো এইফালে মাক এজনী ডাঙৰজনী হাই ডাঙৰজনী এজনী মাজুজনী মা সৰুজনী এজনী মই হেনো ডাঙৰজনী দিয়ে এতিয়া আমি ৰুমলৈ গৈ আছো মৰমৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আৰু ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ